নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বিবেক ষ্টাডি। আজি আন এটা নতুন ভিডিঅ' লৈ তোমালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টোৰ বিষয় হৈছে অসমৰ প্ৰাকৃতিক দুৰ্যোগ। এই ৰচনাখন বিশেষকৈ HSLC ফাইনেল আৰু HS ফাইনেল এক্সামত প্ৰায় আহি থকা দেখা যায়। গতিকে মই তোমালোকৰ বাবে ৰচনাখন অতি সহজ আৰু সৰলভাৱে প্ৰস্তুত কৰিছোঁ, যাতে তোমালোকে ৰচনাখন সহজভাৱে বুজি পোৱা আৰু মনত থ'ব পাৰা। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে অকণো স্কিপ নকৰাকৈ চোৱা। ইয়াৰ আগতে মই কেইবাটাও ভিডিঅ' অসমীয়া ৰচনাৰ ওপৰত এই চেনেলখনত আপলোড কৰিছোঁ। ভিডিঅ'ৰ লিংক আই বাটনত আৰু ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আই বাটনত ক্লিক কৰি তোমালোকে আগত আপলোড কৰা ভিডিঅ'কেইখিনি চাব পাৰা। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ প্ৰাকৃতিক দুৰ্যোগ আৰম্ভণি। অসম ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন সুন্দৰ ৰাজ্য, যি ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বিস্তৃত উপত্যকা, অৰণ্য আৰু পৰ্বতৰ সৈতে সমৃদ্ধ। কিন্তু প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে অসম প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰাও প্ৰায় বিপৰ্যস্ত হৈ থকা দেখা যায়। বানপানী, ভূমিকম্প, ভূমিস্খলন আৰু ধুমুহাৰ দৰে বিপৰ্যয় এই অঞ্চলত প্ৰায় নিয়মিতভাৱে ঘটি থকা দেখা যায়। বানপানী। অসমত প্ৰতি বছৰে বানপানী হোৱাটো এক গুৰুত্বপূৰ্ণ সমস্যা। ব্ৰহ্মপুত্ৰ আৰু তাৰ উপনৈসমূহ বৰষুণৰ ফলত উপচি পৰাত প্ৰচুৰ অঞ্চল জলমগ্ন হৈ পৰে। যোৱা কিছুমান বছৰত বানপানীয়ে বহু গাঁও, কৃষি পথাৰ আৰু জীৱ-জন্তুক ক্ষতিগ্ৰস্ত কৰিছে। কিছুমান সময়ত এই বানপানীৰ উপৰিও নদী ভঙা আৰু ভূমিস্খলনো সংঘটিত হয়, যাৰ ফলত লোকসকলৰ অত্যাধিক মাত্ৰাত ক্ষতিসাধন হয়। ভূমিকম্প। অসম এখন ভূমিকম্পপ্ৰৱণ অঞ্চলত অৱস্থিত। 1950 চনত হোৱা বৃহৎ ভূমিকম্পই অসমত বিস্তৰ ক্ষতিসাধন কৰিছিল। ইয়াৰ উপৰিও সৰু সৰু ভূমিকম্পবোৰ অহৰহভাৱে অনুভূত হৈ থকা দেখা যায়, যিয়ে অঞ্চলটোৰ স্থিতিশীলতাক প্ৰভাৱিত কৰে। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভূগঠনৰ বাবে এনে ভূমিকম্পৰ সম্ভাৱনা অধিক হয়। ভূমিস্খলন। বিশেষকৈ অসমৰ বৰাক উপত্যকা আৰু কাৰ্বি আংলং, ডিমা হাছাও আৰু অৰুণাচলৰ সংলগ্ন পৰ্বতৰ অঞ্চলসমূহত ভূমিস্খলন সাধাৰণ ঘটনা। বৰষুণ আৰু অতিৰিক্ত বন ধ্বংসৰ ফলত ভূমিস্খলনৰ ঘটনাবোৰ বৃদ্ধি পাইছে। ই ৰাস্তা, ৰেলপথ আৰু বসতিৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পেলায়। ধুমুহা। প্ৰতি বছৰতে বতৰৰ পৰিৱৰ্তনৰ ফলত অসমত বিভিন্ন ধৰণৰ বতাহ আৰু ধুমুহা সংঘটিত হয়। এই প্ৰাকৃতিক বিপৰ্যয়সমূহ বিশেষকৈ গ্ৰীষ্মকালীন সময়ত ঘটা দেখা যায় আৰু বহু ঘৰ-দুৱাৰ, খেতি পথাৰ আদি ধ্বংস কৰে। ধুমুহাৰ ফলত কৃষি ক্ষেত্ৰত বহু ক্ষতি হয়, বিশেষকৈ ধান, গম আৰু অন্যান্য শস্যৰ ক্ষেত্ৰত। প্ৰতিকাৰ আৰু সতৰ্কতা। প্ৰাকৃতিক দুৰ্যোগসমূহৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ চৰকাৰ আৰু স্থানীয় প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। নদীৰ বান্ধ নিৰ্মাণ, সঠিক নিকাশ প্ৰণালী গঢ়ি তোলা, বন সংৰক্ষণ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰশিক্ষণ প্ৰদান কৰাটো অত্যন্ত জৰুৰী। তদুপৰি জনসাধাৰণক সজাগ কৰাৰ লগতে আধুনিক টেকন'লজি ব্যৱহাৰ কৰি আগতীয়া সতৰ্কবাৰ্তা প্ৰদান কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। উপসংহাৰ। অসমৰ প্ৰাকৃতিক দুৰ্যোগসমূহ ৰাজ্যখনৰ সামগ্ৰিক বিকাশত বাধা সৃষ্টি কৰে। এই সমস্যাৰ সমাধানৰ বাবে চৰকাৰ, বিজ্ঞানী আৰু জনসাধাৰণৰ মাজত সহযোগিতাৰ আৱশ্যক। বিজ্ঞানসন্মত পৰিকল্পনা, সঠিক পৰিকাঠামো আৰু জনসাধাৰণৰ সচেতনতা বৃদ্ধি কৰাৰ যোগেদি অসমৰ এই দুৰ্যোগসমূহৰ ক্ষতি হ্ৰাস কৰিব পাৰি। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা। যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, যিমান পাৰা তোমালোকৰ বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা। গতিকে আকৌ লগ পাম আন এটা নতুন ভিডিঅ' লৈ, নতুন এটা বিষয় লৈ। টিল দেন টাটা, বাই বাই।